তো গাইস এটা সমস্যা হৈ গেল যে এখন দলং আৰু কি কৰি যা হ'ব তাকে চিন্তা কৰছো দলংখনৰ অৱস্থাই নাই তো চাওঁ মই একবাৰ যাই তো গাইস ই বেয়াকে পড়লা তাৰ মানে পানী গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ইন্ডিয়ান ব্লগার রাহুল তো ইন্ট্রোটো দি দিলোঁ আপোনালোকক কেনে লাগিল ক'ব বহুত দিনৰ মূৰত কিবা এটা জোচ আহিল যে আজি এটা ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে আৰু চেনেলটো বহুত কেইদিন বহিল তো গতিকে আপোনালোকে প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লগ বুলি বন্ধু বুলি ভাই বুলি যি বুলি শ্বেয়াৰ কৰে কৰিব তো গাইজ এটা বস্তু দেখুৱাম আমাৰ বিজিত ভাই তাৰমানে এনেকৈ মটো ব্লগ কৰে সি তাৰমানে কি কৰে চাবচোন দেখুৱাই দিম তাৰমানে হেলমেটটো তলফালে নামি আহে তো পিছফালে সি এখন ৰুমাল ভৰাই লয় গুটকা দি লয় যাতে তাৰমানে হেলমেটটো তলফালে নামি নাহে আমি আপোনালোকে চাব পাৰে যে কিমান কি ধুনীয়া ৰাস্তাটো চবফালে সেউজীয়া 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 তো অলপ যাই থাকোঁ আমি তো গাইজ এটা সমস্যা হৈ গ'ল যে এখন দলং আৰু কি কৰি যা হ'ব তাকে চিন্তা কৰছোঁ দলংখনৰ অৱস্থাই নাই তো চাওঁ মই একবাৰ যাই এইখিনি আহি পালোঁ তো মানে ৰাস্তা বেয়া মই আকৌ বুলি আহিলোঁ তো মোৰ অৱস্থা বেয়া হৈ গ'ল তো হাতক বাইক লৈ আহিব দিলোঁ ছাৰহঁতক তো বাইককেইখন ইয়াতে চলোঁ আমি তো সেইকাৰণে চাওক এইবোৰ ৱাটাৰফলৰে পানী আৰু পানীত পৰি গ'ল আৰু ইফালে বিজিতৰ মাইকটো মই বেয়া কৰিলোঁ একো নাই বৰষুণো দি আছে পাতি যাব লাগে বুলি কোঠেলি পাতি যাব লাগে বুলি মই কৈ আছো আৰে কোন ভौंक रहा है ये बदतमीज তো গাইজ পাই গ'লোঁ ফাইনেলি তো এই আৰু ৱাটাৰফলটো তো আৰু অকণমান ওপৰত আছে বোলে তো অকণমান ওপৰত যাম যাই কিনে আপোনালোকক চবখিনি দেখুৱাই আছোঁ অ' ভাই চাওক না চাওক গাইজ তো গাইজ চাওকচোন এই সি ক'ত গেলি যাই পালা এয়া তো এইখিনি চাওক এইখিনিৰ পৰা ভিউটো এইফালে তো গাইজ ই বেয়াকে পড়লা তাৰমানে পানী তো চাব পাৰে মোবাইলটো জিকি গ'ল আৰু ইফালে কাপোৰ চাপোৰো পৰিল তো মোবাইলটো দিছোন ইয়ে গাইছ মোবাইলটো পানীত পৰি গ'ল ইয়াৰ তো গাইছ আৰু ইয়াৰ মোবাইলটো পানীত পৰি গ'ল চাওঁ এতিয়া কি হৈছে তাৰমানে ভালকৈ ভিজিল আৰু এতিয়া ইয়াৰ মোবাইলটো কিবা হ'ল নেকি আজি এইখিনি
এইখিনিতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰি থাকিব। আকৌ বঢ়িয়া ধামাকা ভিডিঅ' লৈ আহিম। বলক ভিডিঅ'টো আজি সমাপ্ত কৰোঁ। আকৌ এবাৰ আপোনালোকক লগ পাম মোৰ চেনেল ইণ্ডিয়ান ব্লগাৰ ৰাহুল।